উচিত তদন্তৰ বাবে উচিত ন্যায়ৰ যাতে মানে যি ব্যৱস্থাৰ পাৱাৰ বাবে কাইলৈ আমি চিফ মিনিষ্টাৰ আৰু আমাৰ অসমৰ DGP তেওঁলোকলৈ আমি চিৰাং ডিষ্ট্ৰিক্ট ফালৰ পৰা সকলো দল সংগঠনে একগোট মিলি ট্ৰাইবেল সংঘৰ নেতৃত্বত এটা মানে অৱস্থান ধৰ্মঘট অৱলম্বন কৰিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাইলৈ ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে 3খনকৈ আমি অৱস্থান ধৰ্মঘট যি মানে অৱলম্বন সেইটো কৰিব আৰু এই সকলো ছাত্ৰ ছাত্ৰী দল সংগঠন সমাজৰ বুদ্ধিজীৱী আমি শান্তিপ্ৰিয় লোকসকলে একগোট হৈ এই মানে ধৰ্ণা অৱস্থানত অংশগ্ৰহণ কৰিব। প্ৰথমতে আজি আমি নিখিল বড়ো ছাত্ৰ সন্থা আৰু ইয়াতে আমাৰ লগত উপস্থিত আছে বিটিয়া ৰিজনৰ আমাৰ আকাশৰ সন্মানীয় সভাপতি, লগতে আছে আমাৰ অল চাউথাল ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ সভাপতি ডাঙৰীয়া, আছাম ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনৰ আমাৰ চিৰাং জিলাৰ সভাপতি ডাঙৰীয়া আছে আৰু আমাৰ বিটিয়া ৰিজনৰ ABMCৰ আমাৰ সভাপতি ডাঙৰীয়া আছে। লগতে আমাৰ লগত আছে অল ট্ৰাইবেল সংঘৰ চিৰাং ডিষ্ট্ৰিক্টৰ আমাৰ সভাপতি লগত আৰু ধৰ্মবৃন্দসকল আছে আৰু লগতে আছে চিৰাং জিলাৰ আমাৰ মানে সাহিত্য সভাৰ সভাপতি তেওঁ আছে। আমি একগোট হৈ আজি প্ৰেছ মিট দিব লগা কাৰণ এইটোৱে হয়। ইয়াৰ আগতে প্ৰথমে মই আমাৰ প্ৰেছ মিডিয়াৰ বন্ধুসকললৈ আমাৰ আন্তৰিক শুভেচ্ছা ধন্যবাদ মই জ্ঞাপন কৰিছোঁ। বিশেষ দুৰ্ভাগ্যজনক আৰু মৰ্মান্তিক ঘটনা আমাৰ চিৰাং ডিষ্ট্ৰিক্টত সংঘটিত হৈ আছে। যোৱা জুলাই 29 তাৰিখ দিনাখন বিজনীত এজন মানে ট্ৰাইবেল বা বড়ো যুৱকৰ যি হত্যা যি মাৰ্ডাৰ এইটো হৈ গ'ল আৰু তাৰপিছত আহি মানে চিৰাং ডিষ্ট্ৰিক্টৰ আকৌ ট্ৰাইবেল যি আমাৰ ছোৱালী নাবালিকা আৰু বড়ো যি নাবালিকা, এই নাবালিকাজন বা এই গৰাকীজন আমাৰ বৰ্তমান ক্লাছ 10তহে পঢ়ি আছে, মাইনৰ এছত। তাইক এনেকৈ বেয়াকৈ দুখ লগাজনক কথা, খুব মানে লজ্জাজনক কথা মানে ৰেপ কাণ্ডটো হৈ গৈছে। গতিকে আমি আজি একগোট হৈ আপোনালোকৰ থ্ৰুৱেদি কিছুমান কথা আমি ব্যক্ত কৰিবলৈ ওলাইছোঁ যে যি মানে জঘন্য কাণ্ড, অমানৱীয় যি কাণ্ড তেওঁলোকে সংঘটিত কৰিলে ঘটনাটো, তাৰ বাবে আমি তীব্ৰতৰ ভাষাৰে আমি তেওঁলোকৰ গৰিহণা দিছে আৰু আমি ডিমাণ্ড কৰিব বিচাৰিছোঁ যে চৰকাৰে, অসম চৰকাৰ তথা আমাৰ ল' এণ্ড অৰ্ডাৰ পুলিচ প্ৰশাসন তেওঁলোকে এইবিলাক মানে অমানৱীয় কাণ্ড, ইলিগেল যি বেআইনী যি কাৰ্যকলাপ লগত যিসকল মানে জড়িত হৈ আছে, এনেকৈ ব্যক্তি এনেকৈ কালপ্ৰিটসকলৰ মানে আগত কঠোৰতকৈ কঠোৰতম যাতে আইনগতভাৱে ব্যৱস্থা লৈ আৰু তেওঁলোকৰ শাস্তিটো নিশ্চয় বিহিব, তাৰ বাবে আমি প্ৰথমতে অনুৰোধ কৰিছোঁ। আজি এই ৰেপ কাণ্ডৰ আমি প্ৰথমতে চিৰাং ডিষ্ট্ৰিক্ট প্ৰশাসন, আমাৰ জিলা প্ৰশাসন, পুলিচ প্ৰশাসন তেওঁলোকলৈ আমি সকলোৰে হৈ আমি প্ৰথমতে আমি তেওঁলোকৰ মানে থেংকছ আমি জ্ঞাপন কৰিব লাগিব। কাৰণ কিয় তেওঁলোকে সময়ৰ লগতে ঘটনা যেতিয়া আমাক আহে মানে প্ৰচাৰত আহিছে, ঘটনা সংঘটি হোৱাৰ লগে লগে তেওঁলোকে 4 ঘণ্টাৰ ভিতৰতে কালপ্ৰিটসকলৰ মানে কৰেক্ট কৰিছে আৰু আইনগতভাৱে তেওঁলোকে আজিলৈকে ব্যৱস্থা কৰি আছে। তাৰ বাবে তেওঁলোকক আমি অতি মানে তেওঁলোকৰ আমি থেংকছটো দিবলৈ বাধ্য হৈছে আৰু দিছোঁ। তাৰ লগতে আমি যেহেতু আমাৰ ডিষ্ট্ৰিক্টৰ বিভিন্ন জাতি জনগোষ্ঠী আৰু ছাত্ৰ ছাত্ৰীসকল আছে, বহুত মানুহে ল' এণ্ড অৰ্ডাৰৰ ওপৰত আমাৰ নিৰ্ভৰ আছে। তো আমি এইটো কাৰণে বিচাৰিছোঁ যে আমাৰ চৰকাৰ আৰু প্ৰশাসনে জনসাধাৰণৰ আৰু ছাত্ৰী ছাত্ৰীসকলৰ যি জীৱন সম্পত্তি, তেওঁলোকৰ যি নিৰাপত্তাটো সদায় নিশ্চিত কৰিব লাগিব। তাৰ বাবে চৰকাৰে নজৰ আৰু তাৰ বাবে চৰকাৰে মানে কঠোৰ মানে ব্যৱস্থাটো সকলোৱে মানে দায়িত্ব গ্ৰহণ হিচাপে তেওঁলোকে কাম কৰিব, সেইটো আমি বিচাৰিছোঁ। তো এই যি জঘন্য কাণ্ড, যি ৰেপ কাণ্ড হৈ গ'ল, এইটো অকল আজি কোনোবা বড়ো ছোৱালীৰ মানে ওপৰত হৈছে,
কোনোবা বড়ো জাতি ট্ৰাইবেলৰ ওপৰত হৈছে, এইটো নহয়। কালপ্ৰিটসকলৰ কোনো জাতি ধৰ্মৰ কথা নহয়। আজি এই কালপ্ৰিটসকলৰ যদি কাণ্ডবিলাক যদি আমি মানে কঠোৰতম যদি ব্যৱস্থা নলয় আইনগতভাৱে, তেনেহ'লে অনাগত দিনত তেনেকৈ বহুত ধৰণৰ মানে কাৰ্যকলাপ অসাংবিধানিক যি ঘটনাবিলাক হৈ থাকিব। গতিকে ভৱিষ্যত তেনেকৈ অমানৱীয় কাণ্ড কৰিবলৈ সাহস নকৰে, তাৰ বাবে আইন ব্যৱস্থাৰে প্ৰশাসনে চৰকাৰে অতি সোনকালে সময়ৰ ভিতৰতে কালপ্ৰিটসকলৰ ওপৰত আইনগতভাৱে বিহিত ব্যৱস্থা ল'ব লাগিব আৰু তেওঁলোকৰ আইনৰ দ্বাৰা ফাঁচি দিব লাগে বুলি আমি সকলোৱে আজি একগোট হৈছে আৰু এইটো আমি চৰকাৰৰ ডিমাণ্ড কৰিছোঁ। তো চাওক, মানে আমাৰ সমাজখন অনাগত দিনত লৈ যাবলৈ হ'লে আমাৰ মাজত বিভিন্ন জাতি উপজাতিৰ মাজত আমাৰ এটা সমন্বয়ৰ কথা, আমাৰ এটা শান্তিৰ কথাটো খুব অত্যন্ত প্ৰয়োজন আছে। চ' আমাৰ মাজত যদি এনেকৈ চলি থাকে, সিজন আৰু আনজন লগত যদি মিল নাই, সমাজত যদি বিশৃংখলা হৈ থাকে, তেনেহ'লে সমাজৰ আমাৰ শান্তি বোলা বস্তু নাথাকিব। আৰু যেতিয়া শান্তি যদি আমি বজাই ৰাখিব নোৱাৰা হয়, তেনেহ'লে ইয়াত কোনো আইন কানুনো ব্যৱস্থা কোনো নচলিব। আৰু আমি অঞ্চলটো আৰু জিলাটো আমি ভৱিষ্যত ডেভেলপমেণ্টৰ কথা, আগুৱাই যোৱাৰ কথা, বা এই অঞ্চলৰ আমি নৱ প্ৰজন্মৰ উঠি অহা যিসকল ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকল আছে, তেওঁলোকৰ সঠিক যি জ্ঞান, সঠিক যি তেওঁলোকৰ শিক্ষাৰ যি কথা, এইবিলাক কথা আমি দিয়াত বিফল হ'ব বুলি আমি সকলোৱে উপলব্ধি কৰিছোঁ। তো গতিকে সকলো বস্তু চালি জাৰি চাই আমাৰ প্ৰশাসন তৰফৰ পৰা, আমাৰ চৰকাৰ তৰফৰ পৰা তেওঁলোকে আন্তৰিকতাৰে চৰকাৰৰ দায়িত্ব আৰু প্ৰশাসনৰ দায়িত্ব তেওঁলোকে বহন কৰিব আৰু সদায় ৰাইজৰ নিৰাপত্তা, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ মূল্য আৰু তেওঁলোকৰ আগুৱাই লৈ যাবৰ কাৰণে যি পদক্ষেপ আছে আইনগতভাৱে, এই পদক্ষেপটো তেওঁলোকে যাতে কঠোৰৰ পৰা কঠোৰকৈ লৈ, সেইখিনি আমি আজি প্ৰেছ মিটৰ জৰিয়তে চৰকাৰক আমি আহ্বান কৰিছোঁ। আৰু এই ঘটনাৰ বিৰুদ্ধে যিহেতু আমি সকলোৱে এটা দুখ প্ৰকাশ কৰিছে, লজ্জাজিত এটা অঞ্চল হিচাপে এই ঘটনাৰ আখ্যা দিছে চিৰাং ডিষ্ট্ৰিক্টত। গতিকে ইয়াৰ ওপৰত আমি উচিত তদন্তৰ বাবে, উচিত ন্যায়ৰ যাতে যি ব্যৱস্থাৰ পাৱাৰ বাবে কাইলৈ আমি চিফ মিনিষ্টাৰ আৰু আমাৰ অসমৰ DGP তেওঁলোকলৈ আমি চিৰাং ডিষ্ট্ৰিক্ট ফালৰ পৰা সকলো দল সংগঠনে একগোট মিলি ট্ৰাইবেল সংঘৰ নেতৃত্বত এটা অৱস্থান ধৰ্মঘট অৱলম্বন কৰিবলৈ আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। কাইলৈ ৰাতিপুৱা 11টা বজাৰ পৰা 2টা বজালৈকে 3 ঘণ্টা আমি অৱস্থান ধৰ্মঘট যি অৱলম্বন সেইটো কৰিব। আৰু এই সকলো ছাত্ৰ ছাত্ৰী দল সংগঠন, সমাজত বুদ্ধিজীৱী, আমি শান্তিপ্ৰিয় লোকসকলে একগোট হৈ এই ধৰ্ণা অৱস্থানত অংশগ্ৰহণ কৰিব। সেইখিনি আমি প্ৰচাৰ কৰিছোঁ।